নমস্কাৰ সকলোকে আগন্তুক ৰঙালী বিহুৰ উলগ যাচি মোৰ প্ৰথমটো মিনি ভ্লগলৈ স্বাগতম জনালোঁ। যিহেতু সেইদিনা আছিল 10 এপ্ৰিল, আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো বাকী আছিল 3-4টা দিন। যিহেতু মই ঘৰৰ পৰা দূৰত থাকোঁ, সেই কেইদিনত ঘৰলৈ আহিম বুলি ভাবা মজাটোৱেই সুকীয়া। তাৰপিছত আৰু কি, যিহেতু আমাৰ গোলাঘাটৰে টিংকু মোৰ লগতে পঢ়ে, দুয়োজন একেলগে যোৱাৰ প্লেন বনাই। তাৰ ৰুমটো যিহেতু ষ্টেচনৰ ওচৰত, সেয়েহে আমাৰ কলেজত দিয়া ড্ৰয়িংখিনি একে ৰাতিতে কমপ্লিট কৰি লগৰ কাৰোবাৰ হাতত ছাবমিট কৰিবলৈ দি ঘৰলৈ যোৱাৰ প্লেন বনাই তাৰ ৰুমলৈ বুলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰ ৰুমলৈ বুলি গৈ থাকোঁতেই খৰিয়াবাৰীৰে লগৰ এজনে কল কৰিলে যে বিহু ফটোশ্বুট কৰিবা নেকি? তাৰপিছত আমিনো আৰু কি, যিহেতু ঘৰত গৈ ফটোশ্বুট কৰাৰ টাইম এতিয়া হাতত নাই। তাৰ পাছৰখিনি ইতিহাস। খৰিয়াবাৰীৰ মুংখলং পাৰ্কত আমাৰ সস্তীয়া ফটোগ্ৰাফী কমপ্লিট কৰি আমি ষ্টেচনত চাহ তাহ খাই একে ৰাতিতে ড্ৰয়িং কমপ্লিট কৰি নেক্সট মৰ্ণিং আমি ঘৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ।